ৰজা মুচুকুন্দ তেওঁ এজন বীৰ আৰু ধাৰ্মিক ৰজা আছিল। তেওঁ আছিল ইক্ষ্বাকু বংশৰ ৰজা। ৰজা মুচুকুন্দই অসুৰৰ বিৰুদ্ধে যুদ্ধত ভাগ লৈ দেৱতাসকলক সহায় কৰিছিল। সেয়েহে তেওঁ ইন্দ্ৰদেৱৰ আশীৰ্বাদত এক নিৰৱচ্ছিন্ন নিদ্ৰাৰ বৰ লাভ কৰিছিল। কিন্তু কি কাৰণে তেওঁ এই নিৰৱচ্ছিন্ন নিদ্ৰাৰ বৰ ইন্দ্ৰৰ পৰা লৈছিল? ৰজা মুচুকুন্দৰ এই চিৰনিদ্ৰা কেনেকৈ ভংগ হৈছিল? কেনেকৈ শ্ৰীকৃষ্ণৰ লগত সাক্ষাৎ হৈছিল? বন্ধু বান্ধৱীসকল, ৰজা মুচুকুন্দৰ এই কাহিনীয়ে আমাক আধ্যাত্মিক জ্ঞানৰ বহুতো কথা শিকায়, যি কীৰ্তন ঘোষাৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি কোৱা হৈছে। বন্ধু বান্ধৱীসকল, যদি ৰজা মুচুকুন্দৰ এই কাহিনী আমি জানিব লাগে, তেনেহ'লে আমি জানিব লাগিব প্ৰথমতে কালযৱনৰ জন্মৰ কাহিনী, যি কালযৱন আছিল যাদৱসকলৰ শত্ৰু। কালযৱন যাদৱসকলৰ শত্ৰু হোৱাৰ বাবে শ্ৰীকৃষ্ণক মাৰিবলৈ খেদি ফুৰিছিল। যদি পৰমেশ্বৰ কৃষ্ণই ইচ্ছা কৰিলেহেঁতেন তেনেহ'লে কালযৱনকো বধ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কৰা নাছিল। ৰখিছিল সময়ৰ বাবে, যে এদিন এনে সময় আহিব কালযৱন নিজেই ভস্ম হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে জানিব বিচাৰিবনে যে এই কালযৱন কৃষ্ণৰ লগত কিহৰ শত্ৰুতা আছিল? নহয়, কালযৱন কেনেকৈ জন্ম পাইছিল? নহ'লে বন্ধু বান্ধৱীসকল, অকণো পলম নকৰাকৈ আহক আজি মুচুকুন্দৰ এই উপাখ্যান কাহিনীটোলৈ। যেতিয়া মগধৰাজ জৰাসন্ধই এবাৰ দুবাৰকৈ ১৭ মথুৰা নগৰ আক্ৰমণ কৰিছিল, সেই প্ৰত্যেকবাৰতেই ২৩ অক্ষৌহিণী সৈন্য লগত আনিছিল। বলোৰাম আৰু কৃষ্ণই প্ৰত্যেকবাৰতেই জৰাসন্ধৰ সকলো সৈন্য বধ কৰিছিল। ১৭ বাৰ বলোৰাম আৰু কৃষ্ণৰ হাতত যুদ্ধত পৰাজিত হৈও কিন্তু তেওঁৰ যুদ্ধৰ হেঁপাহ পলোৱাই নাছিল। সেইকাৰণে তেওঁ পুনৰ বলোৰাম আৰু কৃষ্ণৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হৈছিল। সেয়া আছিল অষ্টাদশবাৰ যুদ্ধ যাত্ৰাৰ আয়োজন। বন্ধু বান্ধৱীসকল, এইখিনিতে ক'ব লাগিব যে জৰাসন্ধই এনেদৰে পুনৰ যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ঘটা এটা বিশেষ ঘটনা। সেয়া আছিল শ্ৰীকৃষ্ণ আৰু বলোৰামৰ জন্ম লাভৰ বহু বছৰৰ এক আগৰে ঘটনা। সেই সময়ত গাৰ্গ নামৰ এজন উগ্ৰ স্বভাৱৰ ঋষি আছিল। তেওঁক যদুকুলৰ প্ৰজাই সাণ্ড বুলি হাঁহিছিল। আচলতে তেওঁৰ গাত থকা লক্ষণসমূহ লক্ষ্য কৰি কোনো লোকে তেওঁক সাণ্ড বুলি নিন্দা কৰে। সাণ্ড মানে হৈছে ষাঁড় গৰু। যেতিয়াই যদুকুলৰ লোকসকলে তেওঁক সাণ্ড বুলি মাতে, ইটিকিং কৰে, তেতিয়া তেওঁৰ মনত ভীষণ সংভাৱ জন্ম হৈছিল। সেইকাৰণে তেওঁ যাদৱসকলক বধ কৰিব পৰাকৈ এটি পুত্ৰ লাভৰ আশাৰে মহাদেৱক আৰাধনা কৰিছিল। এনেদৰে সুদীৰ্ঘ ১২ বছৰ কঠোৰ তপস্যা কৰাত মহাদেৱ সন্তুষ্ট হ'ল। এনেদৰে মহাদেৱে গাৰ্গ ঋষিক দেখা দি তেওঁ ইচ্ছা কৰা মতেই এটা বৰ প্ৰদান কৰিলে। এই বৰ মতে যদুকুল বিনাশ কৰিব পৰা ভয়ংকৰ পুত্ৰ লাভ কৰিব বুলি মহাদেৱে বৰ প্ৰদান কৰিলে। যদিও মহাদেৱৰ পৰা তেওঁ পুত্ৰ লাভৰ বৰ লাভ কৰিলে, কিন্তু সেই গাৰ্গ ঋষিৰ কোনো ভাৰ্যা নথকাত এই পুত্ৰ কাৰ গৰ্ভত জন্ম দিব, সেই বিষয়েহে ভাবি তেওঁ চিন্তিত হৈ পৰিছিল। এনেদৰে ভাবি চিন্তি থাকোঁতে এদিনাখন তেওঁ গম পালে যে যৱনসকলৰ গৰাকী অৰ্থাৎ ম্লেচ্ছসকলৰ ৰজাৰ নাম আছিল যৱন। তেওঁ আছিল অপুত্ৰক। এই যৱন ৰজা অপুত্ৰক হোৱাৰ বাবে মনত বৰ দুখ আছিল। এই যৱন ৰজাই এদিনাখন এটা কথা শুনিছিল যে গাৰ্গ ঋষিয়ে মহাদেৱৰ পৰা পুত্ৰ লাভৰ বৰ লাভ কৰিছে।
যেতিয়া এই কথা তেওঁ জানিছিল তেতিয়া তেওঁ গাৰ্গ ঋষিক মাতি আনি ভক্তিভাৱে প্ৰণাম জনাই কৈছিল যে হে ঋষিবৰ, মই এতিয়া বৃদ্ধ কালপ্ৰাপ্ত হৈছোঁ। মোৰ কিন্তু পুত্ৰ সন্তান নাই। অপুত্ৰক হৈ মৃত্যুবৰণ কৰিলে পাপ হ'ব আৰু মোৰ ৰাজ্য ভৱিষ্যতে অৰাজক হ'ব। হে ঋষিবৰ, আপুনি মহাদেৱৰ পৰা এটি ভয়ানক আৰু মহাপৰাক্ৰমী পুত্ৰ জন্ম দিব পাৰিব বুলি বৰ লাভ কৰাৰ কথা শুনিছোঁ। সেয়েহে ঋষিবৰ, আপুনি যদি সেই পুত্ৰটি জন্ম দিব বিচাৰে তেনেহ'লে আপুনি দয়া কৰি মোৰ ৰাণীৰ গৰ্ভত সেই পুত্ৰটি জন্ম দিব পাৰিব। ঋষিবৰ, আপোনাৰ কৃপাত যদি মোৰ ৰাণীৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হয় তেতিয়া মই নৰকৰ পৰা উদ্ধাৰ হ'ব পাৰিম আৰু মোৰ ৰাজ্য কেতিয়াও অৰাজক নহ'ব। এইদৰে ম্লেচ্ছ ৰজা যৱনৰ কথা শুনি গাৰ্গ ঋষিয়ে মনত আনন্দ লাভ কৰিলে আৰু ম্লেচ্ছ ৰজাৰ পত্নীৰ সৈতে সহবাস কৰি মহাদেৱৰ বৰ দিয়া সেই পুত্ৰটি জন্ম দিলে। এইদৰে ম্লেচ্ছ ৰজা যৱনৰ পত্নীৰ গৰ্ভৰ পৰা পুত্ৰ জন্ম লাভ কৰা দেখি সেই পুত্ৰই যে যথাসময়ত যদুকুল ধ্বংস কৰিব পাৰিব তাকে ভাবি গাৰ্গ ঋষিয়ে মনত আনন্দ পাইছিল। যেতিয়া গাৰ্গ ঋষিৰ ঔৰসত ম্লেচ্ছ ৰজাৰ ৰাণীয়ে পুত্ৰ সন্তান জন্ম দিলে তেতিয়া সেই ম্লেচ্ছ ৰজা যৱনে সেই পুত্ৰৰ নাম ৰাখিছিল কালযৱন। এই পুত্ৰ যেতিয়া যৌৱনকাল প্ৰাপ্ত হৈছিল তেতিয়া ম্লেচ্ছ ৰজা যৱনে তেওঁক ৰাজ্যভাৰ অৰ্পণ কৰি তপস্যা কৰিবলৈ বনলৈ গমন কৰিছিল। কালযৱন আছিল সেই সময়ত মহাপৰাক্ৰমী ৰজা। এই সময়ত তেওঁৰ সমকক্ষ বীৰ পৃথিৱীত কোনোও নাছিল। তেওঁ প্ৰতিটো সময়তে তেওঁৰ সমকক্ষ বীৰৰ লগত যুদ্ধ কৰাৰ হেঁপাহ ৰাখিছিল। সেই কথা জানিয়ে দেৱৰ্ষি নাৰদ এদিন কালযৱনৰ ৰাজভৱনত উপস্থিত হৈ কালযৱনক কৈছিল, হেৰা কালযৱন, কৃষ্ণৰ লগত যদুবংশৰ সকলো প্ৰজা মথুৰাত আছে। তেওঁ মহাপৰাক্ৰমী যোদ্ধা। তেওঁ উপযুক্ত যোদ্ধা বিচাৰি নাপাই মনত বৰ দুখ কৰি থকা জানিহে মই তোমাক দেখা কৰি সেই কথা জনালোঁ। যদি তুমি ইচ্ছা কৰা তেনেহ'লে সেই কৃষ্ণৰ লগত যুদ্ধ কৰি তোমাৰ মনৰ হেঁপাহ পলুৱাব পাৰা। এই কথা জনায়ে নাৰদ তাৰ পৰা অন্তৰ্ধান হ'ল। এইদৰে নাৰদৰ কথা শুনি কালযৱন ৰজাই ৩ কোটি ম্লেচ্ছ সৈন্য লগত লৈ মথুৰা নগৰ বেঢ়ি ধৰিছিল। এইফালে আকৌ অন্তৰ্যামী কৃষ্ণই এই কথা দেখি বুজি পাইছিল যে মহাদেৱৰ বৰত জন্ম লাভ কৰা কালযৱনৰ সৈতে যদি যাদৱসকলে যুদ্ধ কৰে তেনেহ'লে সবংশে যাদৱসকলে মৃত্যুবৰণ কৰিব লাগিব। কৃষ্ণই এই সকলোবোৰ কথা ভাবি কৌশলেৰে কালযৱনক বধ কৰাৰ ইচ্ছা কৰি বলোৰামক কৈছিল যে দাদা বলোৰাম, মহাপৰাক্ৰমী বীৰ কালযৱনে মথুৰা নগৰ বেঢ়ি ধৰিছে। মই গুপ্তচৰৰ পৰা জানিলোঁ যে তেওঁৰ সৈন্যৰ সংখ্যা ৩ কোটি। আনহাতে ১৭ বাৰ পৰাজিত হৈ পুনৰ ২৩ অক্ষৌহিণী সৈন্যৰ সৈতে মগধ ৰাজ জৰাসন্ধই মথুৰালৈ আহিয়ে আছে। আমি কালযৱনৰ সৈতে যুদ্ধ কৰি থকা সময়তে যদি জৰাসন্ধই আতৰ্কিতে মথুৰা আক্ৰমণ কৰে তেতিয়া আমি মথুৰাবাসী প্ৰজাক ৰক্ষা কৰিব নোৱাৰিম। এইকাৰণে মই ভাবিছোঁ যে যাতে কোনো লোকে মথুৰাবাসীক লগ ধৰিব নোৱাৰে তেনে এখন দুৰ্গম নগৰ স্থাপন কৰাহে উচিত হ'ব। আমি সকলোৱে মথুৰাবাসীক সেই দুৰ্গম নগৰত ৰাখি তাৰ পিছতহে কালযৱনৰ লগত যুদ্ধ কৰা উচিত হ'ব। শ্ৰীকৃষ্ণই এইদৰে কোৱাত ককায়েক বলোৰামে তেওঁৰ কথাত সন্মতি জনালে। তেতিয়া জগতৰ ঈশ্বৰ কৃষ্ণই দেৱশিল্পী বিশ্বকৰ্মাক স্মৰণ কৰিলে আৰু কৃষ্ণই স্মৰণ কৰাৰ লগে লগেই বিশ্বকৰ্মাই দেখা দিলে। তাৰপিছত ভক্তিভাৱেৰে তেওঁক প্ৰণাম জনালে
তেতিয়া কৃষ্ণই বিশ্বকৰ্মাক ক'লে যে হেৰা বিশ্বকৰ্মা, তুমি অনতিপলমে সাগৰৰ মাজত এখন অতি উত্তম নগৰ নিৰ্মাণ কৰা। সেই নগৰ যেন দেৱৰাজ ইন্দ্ৰৰ পুৰীতকৈও বেছি মনোহৰ হয় তালৈ লক্ষ্য ৰাখিবা। সেই নগৰ 10 যোজনৰ কম হ'ব নালাগিব। তোমাক লগা সকলো দ্ৰব্য দেৱগণৰ পৰা গ্ৰহণ কৰিবা। শ্ৰীকৃষ্ণৰ এই কথা শুনিয়েই বিশ্বকৰ্মাই 10 যোজনৰ এখন মনোহৰ নগৰ সাগৰৰ মাজত নিৰ্মাণ কৰিছিল। সেই নগৰৰ চৌপাশে প্ৰকাণ্ড গড় সাজিছিল। সেই নগৰৰ ভিতৰত যিকোনো লোক প্ৰৱেশ কৰিব পৰা নাছিল, কাৰণ নগৰৰ চাৰিওপিনে 4খনকৈ দিব্য সিংহদ্বাৰ নিৰ্মাণ কৰিছিল। এই সিংহদ্বাৰৰ দুৱাৰ স্ফটিকৰ দ্বাৰা নিৰ্মাণ কৰিছিল। কপাটৰ শৃংগ সোণৰ আৰু ওখ আকাশলংঘা। কপাটত বিভিন্ন চিত্ৰ অংকন কৰা আছিল। নগৰৰ বহু গৃহ মন্দিৰৰ দৰে। ৰাজপথৰ দুয়োকাষে গৃহবোৰ নিৰ্মাণ কৰিছিল। আহল বহল ৰাজপথৰ লগত অলেখ সংলগ্ন উপপথ ৰাখিছিল। গৃহৰ সন্মুখত ভাগ আৰু পিছ ভাগত আহল বহল চোতাল আছিল। প্ৰত্যেক গৃহত সোণৰ ঘট শাৰী শাৰীকৈ ৰাখিছিল। সকলো ঘটত নানান ধৰণৰ মাণিক, ৰত্ন, ইন্দ্ৰনীল আদি পাথৰ লগোৱা আছিল। গৃহৰ ওপৰত ৰজতৰ শৃংগ দুশাৰীকৈ ৰখা হৈছিল। নগৰৰ ভিতৰত পৃথক পৃথকভাৱে ঘোঁৰাশাল, হাতীশাল, ৰন্ধাঘৰ আদি সজা হৈছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ বাবে পৃথক পৃথকভাৱে গৃহ নিৰ্মাণ কৰা হৈছিল। শ্ৰীকৃষ্ণ আৰু বলোৰামৰ বাবে পৃথক পৃথক অতি উত্তম আৰু মনোহৰ গৃহ নিৰ্মাণ কৰিছিল। নগৰৰ ঠায়ে ঠায়ে গছ-গছনিৰে পৰিপূৰ্ণ দিব্য উপবন আৰু নগৰৰ মাজত পবিত্ৰ জলেৰে পৰিপূৰ্ণ মনোহৰ সৰোবৰ নিৰ্মাণ কৰা হৈছিল। সেই পুৰী বিশ্বকৰ্মাই দেৱগণৰ সহায়ত নিচেই কম দিনৰ ভিতৰতেই নিৰ্মাণ কৰিছিল। এই নগৰৰ নাম ৰখা হৈছিল দ্বাৰকাপুৰী, অৰ্থাৎ দ্বাৰকা নগৰ। সেই দিব্য দ্বাৰকাপুৰীলৈ মথুৰাৰ পৰা ইন্দ্ৰই সুধৰ্মা সভা স্থানান্তৰিত কৰিছিল আৰু সৰগৰ দিব্য পাৰিজাত পুষ্প প্ৰদান কৰিছিল। বৰুণ দেৱে সৰ্বদেহ বগা কিন্তু কাণৰ এফাল শ্যাম বৰণীয়া অসংখ্য ঘোঁৰা পঠাই দিছিল। কুবেৰে পদ্ম, মহাপদ্ম আদি অষ্টনিধি পঠাই দিছিল। দ্বাৰকাপুৰীলৈ প্ৰত্যেক দেৱ দেৱীয়ে নিজৰ নিজৰ ক্ষমতাৰে বিভিন্ন দিব্য বস্তু প্ৰদান কৰিছিল। যেতিয়াই দ্বাৰকাপুৰী সম্পূৰ্ণভাৱে নিৰ্মাণ হ'ল, তেতিয়া লগে লগে শ্ৰীকৃষ্ণই যোগবলৰ দ্বাৰা মথুৰাৰ সকলো নৰ নাৰী আৰু প্ৰয়োজনীয় নিজৰ নিজৰ সকলো বস্তু নিমিষতেই দ্বাৰকালৈ লৈ আনিছিল। এনেদৰে দ্বাৰকাত যেতিয়া সকলো লোকেই প্ৰৱেশ কৰিছিল, তেতিয়া কোনেও একো বুজিব পৰাই নাছিল। তথাপিও তেওঁলোকে ভাবিছিল যে সেইবোৰ যে শ্ৰীকৃষ্ণৰ কৃপাতেই হৈছে বুলি। কিন্তু যিবোৰ মথুৰাৰ সৈন্য আছিল, সেইবোৰ কিন্তু দ্বাৰকালৈ অহা নাছিল। এনেদৰে মথুৰাবাসীক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰি কৃষ্ণই বলোৰামক সৈন্যসহ মথুৰাৰ ভিতৰতেই থাকিব কৈছিল। তেওঁ মনোহৰ ৰূপ ধাৰণ কৰি মথুৰা নগৰৰ সিংহ দুৱাৰৰ পৰা ওলাই কালযৱনক দেখা দিছিল। কৃষ্ণৰ হাতত কোনো অস্ত্ৰ নাছিল। তেওঁ খোজ কাঢ়ি কালযৱনক দেখা দিছিল। নাৰদৰ মুখে কৃষ্ণৰ যি ৰূপৰ বৰ্ণনা শুনিছিল, সেই ৰূপ দেখা পায়ে কালযৱনে ভাবিছিল যে নাৰদে বৰ্ণনা কৰা এইজনেই হ'ব কৃষ্ণ। নিশ্চয় তেওঁ কোনো অস্ত্ৰ গ্ৰহণ নকৰাকৈ মোৰ লগত যুদ্ধ কৰিব আহিছে। এইকাৰণে কালযৱনেও অস্ত্ৰ শস্ত্ৰ পৰিত্যাগ কৰি কৃষ্ণক ধৰিবলৈ খেদি গৈছিল। এনেদৰে কালযৱনৰ পিছে পিছে তেওঁৰ সৈন্যবোৰো দৌৰি দৌৰি কৃষ্ণক ধৰিবলৈ গৈছিল। সেই দৃশ্য দেখাৰ লগে লগে
কৃষ্ণই অলপ মনতে ভয় ভাৱ দেখুৱাই বেছিকৈ দৌৰিছিল। কালযৱনেও ভাবিলে যে কৃষ্ণই কিজানি ভয়তে এনেদৰে দৌৰিছে। তাকে ভাবি কালযৱনে কৃষ্ণৰ পিছে পিছে এনেদৰে দৌৰিয়েই থাকিল। কৃষ্ণই এইদৰে দৌৰি থকা দেখা পাই কালযৱনে চিঞৰি চিঞৰি পিছৰ পৰা ক'বলৈ ধৰিলে, হেৰা কৃষ্ণ, পলাইছা কিয়? অলপ ৰোৱাচোন, এনেদৰে পলালে মানুহে তোমাক নিন্দা নকৰিবনে? তুমি যদু বংশত জন্ম লাভ কৰি ইমান ভয়াতুৰ হৈছানে? যুদ্ধৰ ভয়ত এনেদৰে পলালে মানুহে তোমাক কাপুৰুষ বুলি ক'ব। খন্তেক ৰৈ তুমি মোৰ লগত মল্লযুদ্ধ কৰা। তুমি সৰ্বশ্ৰেষ্ঠ মল্লবীৰ বুলি মই শুনিছোঁ। এতিয়া দেখিছোঁ তুমি বীৰ নোহোৱা, কাপুৰুষহে হৈছা। কৃষ্ণক তেনেদৰে কৈ কৈ কালযৱনে ধৰিবলৈ খেদি গৈছিল। কৃষ্ণও দৌৰি দৌৰি গৈ এটা পৰ্বতৰ গুহাত প্ৰৱেশ কৰিছিল। কৃষ্ণৰ পিছে পিছে দৌৰি কালযৱনেও সেই পৰ্বতৰ গুহাত সোমাই পৰিছিল। কৃষ্ণই সেই পৰ্বতৰ গুহাত শুই থকা মহাৰাজ মুচুকুন্দৰ ওচৰৰ এটা ঠাইত লুকাই আছিল। তেতিয়া দুষ্ট কালযৱনে সেই গুহাত প্ৰৱেশ কৰি শুই থকা মুচুকুন্দকে কৃষ্ণ বুলি জ্ঞান কৰি বহুতো নিন্দা সুৰেৰে কিছু কথা কৈছিল। তেওঁ ক'লে যে, হেৰা কৃষ্ণ, দৌৰিব নোৱাৰি শুই আছা যে, পলাব নোৱাৰি এই পৰ্বতৰ গহ্বৰত প্ৰৱেশ কৰিলা। এতিয়া সাধুৰ বেশ ধাৰণ কৰি শুই আছা কিয়? এই বুলি মুচুকুন্দক সজোৰে পদাঘাত কৰিছিল। কালযৱনৰ পদাঘাতত মুচুকুন্দৰ নিদ্ৰা ভংগ হৈছিল। তেওঁ চকু মেলি চোৱাৰ লগে লগেই তেওঁৰ চকুৰ পৰা অগ্নি বাহিৰ হৈ কালযৱন তৎক্ষণাত ভস্ম হৈ পৰিছিল। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক যে ৰজা মুচুকুন্দই কিয় সেই পৰ্বতৰ গুহাত এনেদৰে শুই আছিল আৰু তেওঁ কিয় চকু মেলাৰ লগে লগে অগ্নি নিৰ্গত হৈছিল। এই মুচুকুন্দ ৰজা আছিল ইক্ষ্বাকু বংশৰ মান্ধাতা ৰজাৰ পুত্ৰ আছিল। তেওঁ আছিল সত্যবাদী, ধাৰ্মিক, কৃষ্ণ ভক্ত আৰু মহাপৰাক্ৰমী বীৰ ৰজা। তেওঁ আছিল ত্ৰিলোক বিখ্যাত পৃথিৱীৰ মহাৰজা। এদিনাখন দেৱতাসকলে অসুৰৰ ভয়ত ইন্দ্ৰপুৰীৰ পৰা পলাই গৈ ৰজা মুচুকুন্দৰ ওচৰত গৈ উপস্থিত হৈছিল। মহাৰাজ মুচুকুন্দৰ ওচৰত উপস্থিত হৈয়ে ইন্দ্ৰদেৱে ক'ব ধৰিলে, এই মহাৰজা মুচুকুন্দ, আমি অসুৰৰ ভয়ত পলাই আহি তোমাৰ ওচৰত শৰণ লৈছোহি। গতিকে তুমি আমাক অসুৰৰ হাতৰ পৰা ৰক্ষা কৰা আৰু তুমি দেৱতাসকলৰ সেনাপতি হৈ অসুৰৰ সৈতে যুদ্ধ কৰি অসুৰবোৰক বধ কৰা। এইদৰে ৰজা মুচুকুন্দয়ো দেৱৰাজ ইন্দ্ৰৰ কথা শুনি দেৱতাসকলৰ সেনাপতি হৈ অসুৰৰ সৈতে ভয়ানক যুদ্ধ কৰিছিল। এইদৰে বহু বছৰ যুদ্ধ কৰি কৰি বহু অসুৰ বধ কৰি তেওঁ পুনৰ দেৱৰাজ ইন্দ্ৰক ত্ৰিলোকৰ ৰজা পাতিছিল। এইদৰে অসুৰৰ হাতৰ পৰা দেৱৰাজ ইন্দ্ৰই হেৰুৱা ৰাজ্য লাভ কৰি পৰম আনন্দ লাভ কৰিছিল। দেৱৰাজ ইন্দ্ৰই বহু বছৰ মহাৰাজ মুচুকুন্দক ইন্দ্ৰপুৰীতেই ৰাখিছিল। যেতিয়া মহাদেৱৰ পুত্ৰ কাৰ্তিক দেৱগণৰ সেনাপতি হয়, তেতিয়াহে তেওঁক স্বৰ্গৰ পৰা বিদায় দিছিল। বিদায়ৰ সময়ত দেৱৰাজ ইন্দ্ৰই ৰজা মুচুকুন্দক কৈছিল, হে মহাৰাজ মুচুকুন্দ, তুমি অতি কষ্ট কৰি বহু বছৰ দেৱ সেনাপতি ৰূপে স্বৰ্গত থাকি আমাৰ মহৎ উপকাৰ কৰিলা। এতিয়া আমি কাৰ্তিকক দেৱ সেনাপতি পাতিছোঁ। এইকাৰণে তুমি এতিয়া যলৈ ইচ্ছা কৰা তালৈকে যাব পাৰা। হে মহাৰাজ মুচুকুন্দ, এতিয়া কিন্তু পৃথিৱীত তোমাৰ ৰাজ্য, পুত্ৰ, ভাৰ্যা, মিত্ৰ আদি যিবোৰ আছিল সেইবোৰ কিন্তু নাই। সকলোবোৰ কালৰ গতিত বিনাশ হ'ল। পৃথিৱীত এতিয়া তোমাৰ কোনো আপোনজন নাই। পৰমেশ্বৰে কালৰূপে সকলো বিনাশ কৰিছে। হে মহাৰাজ মুচুকুন্দ, তুমি তাৰ বাবে দুখ নকৰিবা। আমি সকলো দেৱতাই তোমাৰ অভিলাষিত বৰ প্ৰদান কৰিব বিচাৰিছোঁ। পৰম মুক্তিৰ বাহিৰে তুমি যি বৰ প্ৰাৰ্থনা কৰা
আমি সেই বৰ তোমাক প্ৰদান কৰিম। আমি জনাত পৰমেশ্বৰৰ বাহিৰে আন কোনো দেৱতাই পৰম মুক্তি লাভৰ বৰ প্ৰদান কৰিব নোৱাৰে। এইদৰে দেৱগণ আৰু দেৱৰাজ ইন্দ্ৰৰ কথা শুনি মুচুকুন্দ ৰজাই মৃদু হাঁহি মাৰি কৈছিল, হে দেৱগণ, মই পৰম মুক্তিৰ বাহিৰে আন কোনো বৰ লাভৰ ইচ্ছা নাই। তোমালোকে যে সেই বৰ প্ৰদান কৰিব নোৱাৰা আৰু মোক বৰ প্ৰদান কৰিব নোৱাৰিলে তোমালোকেও মনত যে শান্তি নোপোৱা এই কথা মই ভালদৰেই জানো। তোমালোকে যদি মোক বৰ প্ৰদান কৰিবই বিচাৰিছা তেতিয়াহ'লে মই যেন চিৰকাল সুখ নিদ্ৰাত কটাব পাৰোঁ। সেই বৰকেই তোমালোকে মোক প্ৰদান কৰা। পৃথিৱীত যদি মোৰ পৰিয়ালৰ কোনো লোকেই নাই তেনেহ'লে সুখ নিদ্ৰা কৰিয়ে কটাম। এনেদৰে মুচুকুন্দ ৰজাৰ কথা শুনি দেৱৰাজ ইন্দ্ৰয়ো কৈছিল, হে মহাৰাজ মুচুকুন্দ, তুমি আজীৱন সুখেৰে নিদ্ৰামগ্ন হৈ থাকিব পাৰিবা। তোমাক নিদ্ৰাৰ পৰা যিয়েই জগাব তেওঁলৈ তুমি চকু মেলি চোৱাৰ লগে লগে তেওঁ ভস্ম হৈ পৰিব। সেই কথা শুনি মহাৰাজ মুচুকুন্দৰ মনত আনন্দ হৈছিল। ইন্দ্ৰই এই বৰ প্ৰদান কৰাৰ লগে লগেই তেতিয়া তেওঁ দিব্য ৰথত আৰোহণ কৰি পৃথিৱীলৈ গমন কৰিছিল আৰু মথুৰা নগৰৰ কিছু দূৰৈত থকা সেই পৰ্বতৰ গুহাত শুই আছিল। তেওঁৰ কথা নাজানি কালযৱনে তেওঁক পদাঘাত কৰি জগাই দি ভস্ম হৈ পৰিছিল। যেতিয়া কালযৱনে ভস্ম হৈ মৃত্যুক সাৱটি ল'লে তাৰ পাছতেই কৃষ্ণই মুচুকুন্দ ৰজাক দেখা দিলেহি। কৃষ্ণৰ সেই মনোহৰ ৰূপ দৰ্শন কৰি মুচুকুন্দ ৰজাই প্ৰশ্ন কৰিছিল, তুমি কোন? মই তোমাক চিনি পোৱা নাই। তুমি ক'ত থাকা? তুমি ইন্দ্ৰদেৱ, অগ্নিদেৱ, সূৰ্যদেৱ নে চন্দ্ৰদেৱ নে বৰুণদেৱ আদি কোনোবা এজনৰ নেকি? সেই সুখ নিদ্ৰা কৰিছোনে নাই চাবলৈ এই ৰূপ ধাৰণ কৰি আহিছা নেকি? কৃষ্ণই তেতিয়া মৃদু হাঁহি মাৰি তেওঁক কৈছিল, হে ৰজা মুচুকুন্দ, মই যদুকুলত জন্ম লাভ কৰিছোঁ। মোৰ পিতৃৰ নাম বসুদেৱ আৰু মাতৃৰ নাম দৈৱকী। মোৰ নাম হৈছে কৃষ্ণ। মই বিখ্যাত চন্দ্ৰবংশৰ যদুকুলত জন্ম লাভ কৰি মথুৰাত আছোঁ। তুমি যিজনাক ভস্মীভূত কৰিলা সেইজনাৰ নাম কালযৱন। তোমাক দৰ্শন কৰিবলৈ মই ইয়ালৈ অহা বুলি জানি ল'বা। কৃষ্ণৰ এই কথা শুনাৰ লগে লগে ৰজা মুচুকুন্দই পূৰ্বতে গৰ্গমুনিয়ে তেওঁক কোৱা কথাবোৰ মনত পৰিছিল। তেওঁ তেতিয়া কৃষ্ণক ভক্তিভাৱে প্ৰণাম জনাই এনেদৰে স্তৱ কৰিছিল যে মই এতিয়াহে বুজি পালোঁ যে তুমিয়েই প্ৰভু দেৱ নাৰায়ণ। পূৰ্বতে মোক গৰ্গমুনিয়ে কৈছিল যে দুৱাপৰত অষ্টবিংশ যুগত যদুবংশত হৰিয়ে পৃথিৱীত অৱতীৰ্ণ হ'ব। মই আজি তোমাক নিজ চকুৰে দৰ্শন কৰিলোঁ। হে প্ৰভু, মই বুজি পালোঁ তুমি জগতৰ কল্যাণ সাধনৰ বাবে যদুবংশত জন্ম লাভ কৰিছা। তোমাৰ অসীম শক্তিৰ কথা মই জানো। তোমাৰ কৃপাতে মই দেৱাসুৰৰ যুদ্ধত অসুৰক পৰাজিত কৰি বহুকাল দেৱ সেনাপতি হৈ আছিলোঁ। তুমিয়েই পাপীক পাপৰ পৰা উদ্ধাৰ কৰি থাকা। তুমিয়েই তোমাৰ ভক্তক পৰম মুক্তি প্ৰদান কৰি থকা। হে প্ৰভু, তুমি মোৰ প্ৰতি প্ৰসন্ন হোৱা। তুমি মোক তোমাৰ চৰণৰ দাস কৰি লোৱা। তুমিয়েই হৈছা সকলোৰে সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা। তুমিয়েই স্থল, তুমিয়েই সূক্ষ্ম আদি সকলো। তোমাক স্মৰণ কৰিলে যে সংসাৰৰ মায়ামোহৰ পৰা মুক্তি লাভ কৰিব পাৰি, সেই কথা মই এতিয়াহে বুজি পালোঁ। সকলো মানুহে মায়াত মোহিত হৈ গৃহৰূপ অন্ধকূপত পৰি তিল তিলকৈ মৃত্যুৰ ক্ষণ গণি থকাৰ কথাহে এতিয়া বুজি পালোঁ। হে প্ৰভু, আনৰ কথা কি ক'ম, মই মোৰ নিজৰ কথাকেই কওঁ শুনা। এইদৰে ৰজা মুচুকুন্দই কৃষ্ণক বহুতো কথা ক'লে।
তেওঁৰ ক'বলৈ ধৰিলে যে মোৰ অসংখ্য আয়ু বিফলে গ'ল। মই দীৰ্ঘায়ু লাভ কৰিও তোমাক সেৱা প্ৰাৰ্থনা কৰা নাছিলোঁ। ৰাজ্য, ধন, পুত্ৰ, ভাৰ্যা আদিৰ বাবে গৰ্ব কৰি থকাৰ ফলত মই তোমাক পাহৰিয়ে গৈছিলোঁ। চকু থাকোঁতেই মই অন্ধৰ দৰে জীৱন কটাইছিলোঁ। মই এতিয়া তুচ্ছ কলবেৰে গৃহবাস কৰি ময়ে মানুহৰ ঈশ্বৰ জ্ঞান কৰি পৃথিৱীৰ ৰজা হৈছিলোঁ। বহু পৰাক্ৰম দেখুৱাই মই বহু বছৰ সমগ্ৰ পৃথিৱীৰ ৰজা হৈ পৃথিৱীত প্ৰজা পালন কৰিছিলোঁ। মোৰ মহাপৰাক্ৰমৰ বাবে দেৱতাসকলেও মোক বহু বছৰ দেৱ সেনাপতি পাতিছিল। দেৱতাসকলে বহু বছৰ মোৰ বাবে সুখেৰেই বাস কৰিছিল। কিন্তু তথাপিও মই কোনোদিনে নিজৰ মুক্তিৰ বাবে তোমাক আৰাধনা কৰা নাছিলোঁ। দেৱতাই মোক বৰ প্ৰদানৰ সময়তো একমাত্ৰ তুমিয়েহে যে পৰম মুক্তিদাতা সেই কথা কওঁতেও মোৰ গাত চেতনা হোৱাই নাছিল। মই সঁচাকৈয়ে মহামূৰ্খ। মই ৰজা হৈ নানান ক্ৰীড়া কৰিছিলোঁ। মই যে এদিন মৃত্যুবৰণ কৰিব লাগিব সেই কথা তেতিয়াও ভবাই নাছিলোঁ। তুমিয়ে যে সৃষ্টিকৰ্তা, পালনকৰ্তা, মহাকালৰূপী সংহাৰকৰ্তা আৰু মুক্তিদাতা সেই জ্ঞান মোৰ নাছিলেই। মই মিছাতেই বহু যুগ কষ্ট ভোগ কৰিলোঁ। মই এতিয়াহে নিজৰ ভুল বুজি পালোঁ। হে দয়াময়, তোমাৰ পদ যুগলেই যে মুক্তি লাভৰ মহাদুৱাৰ সেই কথা এতিয়াহে বুজি পালোঁ। হে প্ৰভু, তুমি মোক দেখা দিয়াতহে মই জ্ঞান লাভ কৰিলোঁ। তুমি মোক পৰম মুক্তি প্ৰদান কৰা প্ৰভু। মুচুকুন্দই তেনেদৰে প্ৰাৰ্থনা কৰি কৃষ্ণৰ চৰণত সেৱা জনাই মৌন হৈছিল। এতিয়া শ্ৰীকৃষ্ণই ৰজা মুচুকুন্দক চৰণৰ পৰা উঠাই লৈ কৈছিল যে, হে ৰজা মুচুকুন্দ, তুমি পুনৰ ৰাজ্য লাভৰ ইচ্ছা কৰিলে মই তোমাক পুনৰ পূৰ্বৰ ৰাজ্য প্ৰদান কৰিব পাৰোঁ। তুমি বহু বছৰ পুনৰ ৰজা হৈ সুখ ভোগ কৰি যথা সময়ত মুক্তি লাভ কৰিব পাৰিবা। কৃষ্ণৰ এই কথা শুনি মুচুকুন্দই পুনৰ দণ্ডৱতে কৃষ্ণৰ চৰণত প্ৰণাম জনাই কৈছিল, হে প্ৰভু, মোক উদ্ধাৰ কৰা। এই সংসাৰৰ প্ৰতি মোৰ মহা ভয় লাগিছে। মোক তুমি পুনৰ বিষয় সুখ প্ৰদান নকৰিবা। মই নিজ কৰ্মৰ ফলত বহুত দুখ ভোগ কৰিলোঁ। তুমি মোক তোমাৰ চৰণৰ দাস কৰি লোৱা। হে প্ৰভু, মই বুজি পালোঁ যে মানুহৰ ইন্দ্ৰিয়বোৰহে ঘোৰ শত্ৰু। মোক সেই শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰা। তোমাৰ পদযুগলে সুখ বিৰহিত অভয় অমৃত। তুমি মোক তোমাৰ চৰণ সেৱাৰ পৰা বঞ্চিত নকৰিবা। মুচুকুন্দৰ এনে স্তুতি দেখি কৃষ্ণই মৃদু হাঁহি মাৰি কৈছিল, হে মহাৰাজ মুচুকুন্দ, মই তোমাৰ ভক্তিভাৱত সন্তুষ্ট হৈছোঁ। মই তোমাক পৰম মুক্তি প্ৰদান কৰিম। তুমি কিন্তু কিছুকাল পৃথিৱীতেই থাকিব লাগিব। ইয়াৰ কাৰণ হৈছে তুমি ৰজা হৈ থাকোঁতে ক্ষত্ৰিয় ধৰ্মমতে বহু জীৱ জন্তু বধ কৰিছিলা। সেইবোৰৰ বাবে তোমাৰ পাপ হৈছে। সেই পাপ খণ্ডনৰ বাবে তুমি মোক ধ্যান কৰি, মোৰ গুণ কীৰ্তন কৰি আৰু শ্ৰৱণ কৰি তোমাৰ হৃদয়ৰ মাজত মোক স্থান দিব লাগিব। এই জন্মৰ পাছত তুমি উত্তম ব্ৰাহ্মণ কুলত জাতিস্মৰ হৈ জন্ম লাভ কৰিবা। তেতিয়া তুমি সকলো জীৱকে নিজৰ আত্মজ্ঞান কৰিব পাৰিবা। তেতিয়াহে তোমাৰ সৰ্ব পাপ বিনাশ হ'ব আৰু মোক চিন্তা কৰি পৰম মুক্তি লাভ কৰিব পাৰিবা। এতিয়া তুমি ধৰ্ম আচৰণৰ বাবে পবিত্ৰ স্থানলৈ গমন কৰা। কৃষ্ণৰ এনেবোৰ কথা শুনি মুচুকুন্দ ৰজাই কৃষ্ণক পুনৰ ভক্তিভাৱে প্ৰণাম জনাই গুহাৰ বাহিৰলৈ ওলাই আহিছিল। তেওঁ গুহাৰ বাহিৰলৈ আহি দেখা পাইছিল পৃথিৱীৰ মানুহবোৰ ক্ষুদ্ৰ আকৃতিৰ হৈছে আৰু গছ লতা পশু পক্ষীবোৰো ক্ষুদ্ৰ আকৃতিৰ হৈছে। তেওঁ কৃষ্ণক চিন্তা কৰি উত্তৰ দিশলৈ গমন কৰি বদৰিকাশ্ৰম পাইছিল।
তাতেই প্ৰভু নৰনাৰায়ণৰ আশ্ৰমত থাকি সেই দেহ ত্যাগ কৰিছিল। তাৰ পাছত ব্ৰাহ্মণ কুলত জন্ম লৈ সৰ্বপ্ৰাণীতেই ঈশ্বৰ জ্ঞান কৰি একান্ত মনে কৃষ্ণক ধ্যান কৰি যথা সময়ত পৰম মুক্তি লাভ কৰিছিল। বন্ধু বান্ধৱীসকল, এয়াই আছিল কালযৌৱন বধ আৰু মুচুকুন্দ উপাখ্যানৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় শ্ৰী কৃষ্ণ বুলি লিখিলেই হ'ব। যদি কাহিনীটো শুনি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।